হওঁতে সময় লাগিবই। কাৰণটো মানে কি বুজিছে নে নাই? কালি বোলে আমাৰ এখেতে ভেকচিন লৈ আহিলে, অহাৰ পিছত ক'লে নহয় বোলে ভেকচিন দিয়া ডক্টৰৰ পৰা কম্পাউণ্ডাৰ সকলো বোলে একদম হেণ্ডচাম। আপোনাক আকৌ আপোন বুলিহে কৈছোঁ দেই, আপুনি বেলেগক নক'ব। মানে চালো হয় আৰু অলপমান চকু টিপৰে লাইন মাৰিলো হয়। আপোনাৰ এই বয়সত এই মন, আপোনাৰ জানো ছোৱালীও বিয়া দিব হোৱা নাই? আপোনাৰো যে কথা আৰু ডেকেনি। মানে আমাৰ এখেতে এতিয়াতো পেঞ্চনহে, পেঞ্চন পালেও আকৌ মোক দৰমহাৰ কাম নিদিয়ে বুজিছা। ডক্টৰ ইঞ্জিনিয়াৰ এটা লাইন মাৰিলেও মাহে মাহে মৰমতে অকণমান টকা দি থাকিব দিয়কচোন। তাৰপিছত বেকআপ দিম আকৌ। আহক ভেকচিন ল'বলৈ আকৌ আমাৰ দেৰি হ'ব, আপোনাৰো কথা। বলক দেৰি হ'ব, ডক্টৰ কেইটা আকৌ যদি গুচি যায়। বলক। কোনে ফাৰ্ষ্ট ল'বা কবিধৰ বেজি, যোনে আগেলোৱা শুনে কমকে দুখ পাবা। ডেকেনি কাগে ভেকচিন দিল, তেখেতে পাক কম দুখ, লাষ্টত মোক দিব থাকিম বহু সময়লে আপোনাৰ হাতত ধৰি ভেকচিন ল'বলৈ টপা ডক্টৰ। আৰম্ভ কৰোঁ ডাঙৰ ভেকচিন কোভেক্সিন, কঁকালত নেদি হাততে দিম। ডক্টৰ বাবু, বেজীটো আগে ভেকচিনটো আগে মোকে দিয়ক, মই প্ৰথমতে লৈ লওঁ, তাৰপিছত বৌ আনি ল'ব। ঠিক আছে তেনেহ'লে দেই, বেজীটো অৰ্থাৎ ভেকচিনটো মই এতিয়াই দি লওঁ। বৰুৱানী, এই টপা ডক্টৰটো ইমান ধুনীয়া দেখিছে নাই? চুলিডাল ৰ'দত একদম মোক তেলৰ খৰচে নালাগে বুজিছা। আমাৰ এইটোকে কি চুলি থকা মানুহ পালো, এইটোক এটা ডিমা ভাজি দিলা, তেল নালাগে, জুই নালাগে, গেছৰ কিমান কমি যায়। আহা আগুৱাই আহা, ভেকচিনটো লৈ পেলাই বাহিৰত যোৱা, কিয়নো বাহিৰত বহুত মানুহ ৰৈ আছে নহয়, সেয়েহে বেছি দেৰি আমি ৰখিব নোৱাৰো। ঠিক আছে ডক্টৰ বাবু, দিয়ক তেনেহ'লে। আহা আগুৱাই আহা। বুজিছা, তোমাৰ হৈ গ'ল, এতিয়া তোমাৰ কাষৰ মহিলাজনী আহা, নহ'লে বহুত দেৰি হৈ যাব। গৈছো। ডক্টৰ বাবু, অলপমান বেছিটো মোক লাহে লাহে দিব, অলপমান সময় লাগক মানে। হা, কি কোৱা? কেলে ইমান দেৰিলৈকে কিয় হাতত ধৰি থাকিব লাগে? নহয় ডক্টৰ বাবু, এনেই মানে। হ'ব দিয়ক, আপুনি এতিয়া মোৰ হাতত ধৰি বেজীটো দি দিয়ক। ঠিক আছে তেনেহ'লে, হাতখন আগুৱাই দিয়া। হৈ গ'ল, এতিয়া পুতুককে হৈ গ'ল, তোমাৰ হাতখন গুচাই দিয়া। ডক্টৰ বাবু, এতিয়া দেখোন ইমান সোনকালে, আৰু অলপমান দিয়ক। হৈছে, আৰু ইমান বেজি দিব নোৱাৰি নহয়, হৈ গৈছে এইখিনি আকৌ। ঠিক আছে দিয়ক। ডক্টৰ বাবু, আমি এতিয়া আহো দিয়ক। বাৰু যাব তেনেহ'লে। গোটেই বিষ উঠিছে কঁকালটো যোৱা যেনেই পাইছো। ডক্টৰক ভাল পাব খুজিছিলো, এই টপাটোৱে বেজি দি পেলাই কৰোণা। ভাবিছিলো এই বুঢ়া বয়সত আৰু 4 বছৰ চলি জন্ম দিম, বাপৰে কি হ'ল এতিয়া মোৰ। কঁকালটো গ'ল, টকা ডক্টৰে বেজি দি পেলাই মোক শেষ কৰি পেলালে। কি ভাবিছিলো কি হ'ল, প্ৰেমত পৰি টপিনাখন বিষ উঠি গ'ল। ঐ মা, পুৰা বিষ উঠিছে না? নকবি বুজিছ ভেদেলি, গোটেই দেহৰ বিষ একদম উঠি গৈছে, এতিয়া কি কৰো বুজিছ ভেদেলি, গোটেই সপোনবোৰ মোৰ পুৰা নহ'ব যেনে পাওঁ। কি আশা, কঁকালটোত একদম লাগা যেনে পালো। ঐ মা, বেছি বিষ উঠছে নেকি? কঁকালত আগুৰি মাৰো দে, বিষটো ভাল হৈ যাব। মৰতি জানি এই ফুলকমলীয়া বয়সত মোক মাৰাৰ ধান্দা লগাইছ। ঐ মা, তই কোনদিনাৰ পৰা ফুলকমলীয়া হলি? মোকে দেখোন বিয়া দিবাৰ হ'ল, আপাই নাহে দেখোন এতিয়া। মোৰে দেখোন এতিয়া 28 বছৰ পাৰ হৈ গ'ল। হ'ব, বেছিটা বলকি থাকিব নালাগে বুজিছ। যা, অলপ মোলৈ চাহ বনাই আনগে, গাখীৰ বেছিকৈ দিবি। এতিয়া মই সঁচা কথা ক'লেতো সকলো গাত লাগি গৈছে। চুপ বুলি কৈছো, চুপ, যা এতিয়া। কৈছো আৰু মোৰ বয়সৰ কথা ক'বলৈ আহে তাই। তাইতকে কিজানি অলপ কম বয়সে হ'ম। মাক হ'লে কি হয়, বয়স বেছি নহয় মোৰ।
মোৰতো মানে মোৰ গৰম কৰি দিয়ে এখেতৰ বা আকৌ মেখেলাখন ধোৱা হ'ল নে নাই হেৰি মোৰ কাপোৰ ধোৱা হৈছে নে নাই যদি এই ডক্টৰটো প্ৰেমত নপৰিলো হয় ইমান দেৰিলৈ তাক বেজি দিব নিদিলেহেঁতেনে বাপেকে মই নাবাচো মই চেছ আৰু দে